38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। তিনিটা দিনত প্ৰকাশ কৰিব, কিন্তু সুমি ডুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে। এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে? এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব। গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত। পুলিচে পুলিচৰ কাম কৰি গৈছে। ট্ৰেডিং যোৱা হয়নে? ট্ৰেডিং কেতিয়াও যোৱা নহয় আৰু কোনোবাই যদি কয় মই আপোনাক 1 লাখ টকা দিয়ক, মই আপোনাক 5% দিম, 10% দিম, এইবোৰ সব মিছা কথা। কোনেও দিব নোৱাৰে। পইচা কোনো কাৰো ঘৰত মেচিন নাই যে বনাব। ট্ৰেডিং মানে যোৱা নহয়। জ্ঞানৰ অভাৱত সহজ ধনৰ লোভত পৰা সকলৰ বাবেহে ট্ৰেডিং হৈ পৰিছে এক যুগ। এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30%, 25% ইণ্টাৰেষ্ট দিব পাৰে। এপৰ জৰিয়তেও হৈ আছে, মেনুৱেলিও হৈ আছে। আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছোঁ, জমা টকা এনেকৈ কোনোবাই লৈ যাব, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু দুদিন ধৰি কমপ্লেইন পাই আছিলোঁ, তো তাৰপিছত আমি তাক যোৱাকালি ৰাতি এপ্ৰিহেণ্ড কৰিলোঁ, ধৰিলোঁ। অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰাৰ বাবে ধুবুৰীত এজনক গ্ৰেপ্তাৰ। ধুবুৰী আৰক্ষীয়ে নিশা অভিযান চলাই গৌৰীপুৰত 2জন লোকক গ্ৰেপ্তাৰ কৰে।